আজিও আনন্দ শৰ্মা নামৰ যুৱকজন আচলতে জীৱন মৰণৰ লগত যুঁজি থাকিবলগীয়া হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে আন এজন ছাত্ৰৰ কথাও ইতিমধ্যে পোহৰলৈ আহিছে। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে আকাশজ্যোতি দাস নামৰ ল'ৰাজনকো আচলতে ৰেগিঙৰ নামত শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ ফলস্বৰূপে বৰ্তমান সময়ত তেখেতে সাইকাট্ৰিষ্টৰ সহায় লৈ আচলতে ট্ৰিটমেণ্ট কৰি থাকিবলগীয়া হৈছে। গতিকে বিভিন্ন ৰেগিঙৰ ঘটনা বৰ্তমান সময়ত পোহৰলৈ আহিছে। জেবি কলেজৰ ৰেগিঙৰ ঘটনা আপোনালোক সকলোৱে নিশ্চয় গম পাইছে। ইয়াৰ উপৰি অসম মেডিকেল কলেজৰ ৰেগিঙৰ ঘটনাও পোহৰলৈ আহিছে। গতিকে এটা অদৰকাৰী এটা ফাল্টু ট্ৰেডিশ্যনক বৰ্তমান সময়ত একাংশ মেধাৱী ছাত্ৰই আচলতে ৰক্ষা কৰিব খোজে। ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলত আনন্দ শৰ্মা নামৰ ছাত্ৰজনৰ ওপৰত জ্যেষ্ঠ ছাত্ৰই ৰেগিঙৰ নামত যি ধৰণৰ অমানৱীয় আৰু দানৱীয় অত্যাচাৰ চলালে, প্ৰতিগৰাকী আচলতে ৰেগিঙত জড়িত ছাত্ৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেগিঙৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি ৰেগিং কাণ্ড সংঘটিত হৈছে, সেই কাণ্ডত কেৱল ৱাৰ্ডেন যে জগৰীয়া ঠিক তেনেকুৱা নহয়। আমি এই 3 দিন আচলতে গোটেই ঘটনাটো অবজাৰ্ভেশ্যন কৰিছোঁ। দৰাচলতে এই সমগ্ৰ ঘটনাটোৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেশ্যন জগৰীয়া হ'ব। আপোনালোক সকলোৱে জানে যে কলেজ ইউনিভাৰ্চিটিবিলাকত ৰেগিং বন্ধ কৰিবৰ কাৰণে এণ্টি ৰেগিং কমিটি আৰু এণ্টি ৰেগিং স্কোৱাড কমিটি থাকে। গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলত যি ৰেগিঙৰ নামত যি অমানৱীয় কাণ্ড সংঘটিত হৈছে, এই ক্ষেত্ৰত এণ্টি ৰেগিং কমিটি আৰু এণ্টি ৰেগিং স্কোৱাড কমিটি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। দীৰ্ঘদিনৰ পূৰ্বে আচলতে তেওঁলোকৰ ৰেগিঙৰ বলি হোৱা ছাত্ৰ ছাত্ৰীসকলে বিভাগীয় কৰ্তৃপক্ষক আচলতে তেওঁলোকৰ কথা অৱগত কৰাৰ পাছতো দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰাৰ ফলস্বৰূপে আচলতে এই ঘটনাটো সংঘটিত হৈছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেশ্যনে আচলতে কি কৰাৰ প্ৰয়োজন আছিলে? ৰেগিঙৰ বিৰুদ্ধে একশ্যন ল'ব পৰাকৈ আচলতে এণ্টি ৰেগিং কমিটি বা এণ্টি ৰেগিং স্কোৱাড কমিটিৰ কোনো ধৰণৰ ক্ষমতা নাছিল নেকি? যে 2 মাহ অতিক্ৰম হৈ যোৱাৰ পাছতো আচলতে ৰেগিং কাৰ্যত জড়িত ছাত্ৰৰ বিৰুদ্ধে তেওঁলোকে কোনো এটা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। এণ্টি ৰেগিং কমিটি আৰু এণ্টি ৰেগিং স্কোৱাড কমিটিয়ে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলেহেঁতেন। যিসকল ছাত্ৰ আচলতে ৰেগিং কাৰ্যত জড়িত তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও আচলতে শাস্তিমূলক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰিলেহেঁতেন। তেওঁলোকে ছাছপেনশ্যন এণ্ড এক্সপালশ্যন ফ্ৰম দ্য হোষ্টেলৰ পৰা আচলতে তেওঁলোকক বহিষ্কাৰ কৰিব পাৰিলেহেঁতেন যিসকল ছাত্ৰই আচলতে ৰেগিং কাৰ্যত জড়িত আছে। কেঞ্চেলেশ্যন অফ এডমিশ্যন কেঞ্চেল কৰিব পাৰিলেহেঁতেন। ৰেষ্ট্ৰিকেশ্যন ফ্ৰম দ্য ইনষ্টিটিউশ্যনৰ পৰা তেওঁলোকক ৰেষ্ট্ৰিকেট কৰিব পাৰিলেহেঁতেন। যথেষ্ট ক্ষমতা আচলতে এণ্টি ৰেগিং কমিটি আৰু এণ্টি ৰেগিং স্কোৱাড কমিটিৰ আছিল, কিন্তু তেওঁলোকে কি যুক্তিত আচলতে ৰেগিং কাৰ্যত জড়িত ছাত্ৰসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেই ক্ষেত্ৰত আচলতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেশ্যন যে সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল। আচলতে কি উদ্দেশ্যত ৰেগিং কাৰ্যত জড়িত ছাত্ৰসকলৰ পক্ষ তেওঁলোকে গ্ৰহণ কৰিলে, সেয়া আচলতে অত্যন্ত দুৰ্ভাগ্যজনক।